এজন ব্যক্তিয়ে হৈছে লেউম। আমি একদম সঁচাকৈ মানে সৰুৰ পৰা এই কাহিনীবোৰ শুনি আছোঁ। এই গ্ৰন্থল চক কেনেকুৱা উঠা আৰু সঁচাকৈ যদি এই ব্যক্তিজনে আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ ল'লে হ'লে আজি ডাবল খেলত আমি দেখিব পালোঁ হ'লে। এয়া দেখিলে এটা সঁচা কাহিনীৰে, এটা জীয়া কাহিনীৰে আজিও সেই ব্যক্তিজন বৰ্তমান সুস্থ আৰু মোৰ ওচৰতে আছে। হয়, মই আপোনালোকক আজি পৰিচয় কৰাই দিব বিচাৰিছোঁ 1980-90 চনৰ কাহিনী শুনিছে, নামটো শুনিছে আৰু বহুতে চিনি নাপায়। আজি এই ব্যক্তিজনক আপোনালোকৰ আগত চিনাকি কৰি দিব আহিছোঁ। এই ব্যক্তিজনেই হৈছে লেউম। আমি যাক লেউম বুলি আমি শুনি আছিলোঁ, আমি সৰুতে কাহিনী শুনি আছিলোঁ এই ব্যক্তিজনৰ। আজি মই আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। মোৰ ওচৰতে আছে এই ব্যক্তিজন। ভালে আছে আপুনি? ভালে আছে। হয়। আৰু এই ব্যক্তিজনক আপোনালোকে দেখিছে। এই ব্যক্তিজন যদি আনুষ্ঠানিক শিক্ষা ল'লে হ'লে, ইমানে শক্তি আছিলে, আনুষ্ঠানিকভাৱে যদি এই প্ৰশিক্ষণ ল'লে হ'লে, তেতিয়াহ'লে নিশ্চয় আজি ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হ'লে বুলি আমি অনুভৱ কৰোঁ। কিয়নো 1980-85 চনত এখন বহুতে আৰ্মি গাড়ী বুলি কয়, বহুতে মিলিটাৰী গাড়ী বুলি গাড়ীখন আছিলে, পুলিচৰ গাড়ী। আৰু সেই গাড়ীখন এটা মহৰ গুলিত লাগি ধৰিছিলে আৰু সেই গাড়ীখন এই দুখন হাতেৰে নিজৰ শৰীৰৰ শক্তিৰে আচলতে সেই গাড়ীখন উলিয়াই দিছিলে। আৰু সেই কাহিনীখিনি আমি আপোনালোকৰ আগত আজি ৰাজহুৱা কৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকেও আজি ভিডিঅ'টো চাই যথেষ্ট ভাল পাব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আন 10জনে চাব পৰাকৈ, এই কাহিনীবোৰ আজি জানিব পৰাকৈ। আপোনাৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা? স্বাস্থ্য তেতিয়াতো আৰু আছিলে। হয়। এতিয়া মানে বয়স হৈ অনুসয় মুঠতে আৰু ভাতো কমি গ'ল, আকৌ দাঁত চাতো হৈ গ'ল। তেতিয়া ভিটামিনটো বেছিকৈ নোহোৱাৰ গতিকে অলপ কমিলে আৰু বৰ্তমান ভালে আছে। বৰ্তমান এতিয়ালৈকেতো ভালেই আছে। হয়। বহুতে শুনি থাকে, ময়ো ফুৰিব যাওঁতে বহুজনে সোধে যে আপুনি ভালে আছেনে, কেনেকুৱা আছে বৰ্তমান। আপোনাৰ ঘৰটো এতিয়া ধৰি লওক কাকপথাৰ ডিৰাক সৰু মেচাৰী গাঁৱত বহুতে জানে। আৰু বহুতে আচলতে আপোনাৰ এই যিটো ঘটনা আছিল ডেকা জীৱনত, যে পুলিচৰ গাড়ী আছিলে নে, বহুতে আৰ্মি মিলিটাৰী গাড়ী বুলি গম পায়। হয়। আজি মানে সেই দৰ্শকসকলক বিশেষকৈ জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে কি আছিলে কাহিনীটো আচলতে। আপুনি অকণমান কৈ দিবচোন। মই পঢ়িলা কাহিনীটো মই এতিয়া সেই চ'ত ফাগুনমহীয়া মানে মতামৰ কিনিব গৈছিলোঁ দেই। মানে তেতিয়াতো গৰু আছিলে, গৰু হ'লেও দ মাটি। এতিয়া খাউজি নংখং চালাটো সুদয়ে মানে ৰাতিপুৱা জলপান খাই পিনি অৰুণাচল গুচি গ'লোঁ। এতিয়া ৰ'দ চ'তৰ মাহত মানে ঘূৰি ফুৰা আৰু গধূলি হ'ল টাইম আৰু মই ৰ'দে ধৰিছে এনেকৈ বোলে কি খাব। এতিয়া কছাৰী গাঁও আছিলে আমগুৰিখিনিত, মই হাঁহিয়া বনাই দিওঁ কিছুমানে। হাঁহিয়া বিচাৰি নাপালোঁ। তিনি ঘৰত মানে তেতিয়া চোলাই মদকে খালোঁ গধূলি। পানী পিয়াও লাগিছে, ৰ'দেও ধৰিলে। এতিয়া 3.5 বটল খাই দিলোঁ। খাই দি মানে আহি পেলালোঁ পথাৰ পোনাই দিলোঁ। পোনাওতে গাড়ীখন মানে খুন্দা খাই দিলোঁ। ৰাত জ্বলি আছে। সেইখন কি গাড়ী হৈছিলে? সেইখন জীপ গাড়ী হৈছিলে। আৰু কিহৰ হৈছিলে? পুলিচৰ, আৰ্মিৰ? পুলিচৰ হৈছিলে। পুলিচ 6-7জনমান আছিলে। কিহৰ কাৰণত সিহঁতে গৈছিলে সেইটো মইতো শুনা পতা কৰা নাই আৰু সিহঁতে কেছতে গৈছে আৰু খালি আৰু সিফালে যাব নোৱাৰি মানে বেক কৰোঁতে এফালে ঘূৰাই নিওঁ বুলিতে সেই মানে ঘুলিত পৰিলে, মহৰ গুলিত সোমাই গ'ল চেকা। আকৌ মানে হেৰি কৰি থাকোঁতে ঘূৰি দবিয়ে গ'ল আৰু চেকা দুইটা পাছৰ। সিমানটো তাৰমানে মই পালোহি, মানে কোন ল'ৰা? মই বোলো হয় গাড়ীখনক বুলি মানে একদম শুকান আহিছে। আচ্ছা ছাৰ বোলে খাকী পেণ্ট পিন্ধিয়ে, গতিকে মই পুলিচ বুলি ভাবিলোঁ আৰু ঠিক আছে। যে মুঠতে এটাই কথা ক'ম মই, সিংহই নিগনিক সহায় দিব পাৰে নোৱাৰে, এনেকৈ ক'লোঁ মই দেই। তাৰপৰা কি ক'লে এনেকৈ ক'লে। মই বোলো ভাল বাতৰি বোলো দুবাৰকৈ কয় বোলো, নহ'লে এবাৰতে কৈ থয় সিহঁতৰ। সিংহই বোলো নিগনিয়ে সহায় দিব পাৰে না, বোলে সময়ত পায়। ঠিক আছে তেতিয়াহ'লে মানে সৌ বাহনীয়াৰ পৰা সেই বাঁহৰটুকুৰা পাওঁ আৰু জেওৰাৰ পৰা কেইডোখৰমান মোক গোটাই দিয়ক। এতিয়া মইতো সোমাব লাগিব এনেকৈ ডাংচি পাৰি, নহ'লেতো মই ডুবিলে মানে গাড়ীতো দেখি নাপাম। তেতিয়াহ'লে সেই পাৰ আহিলেগৈ আৰু বাহনী বাৰীৰ পৰা এন্ধাৰ হ'ল আৰু তেতিয়া কৈছে যে মুঠতে এই ল'ৰাটোৱে যদি গাড়ী উলিয়াব পাৰিব, নোৱাৰি পেলালে গৰু পিটন দিম বুলি মানে সেইকেইটা গৈছে আৰু মই মনত ভাবিলোঁ ঠিক আছে আৰু মোক পিটিব না, মই পিটিম তহঁতক, এনেকৈ বোলে অন্তত ধৰি দিছোঁ। তেতিয়া ভগৱানক কোৱা মই মানে সেই চাত আনি দিলে, আনি একদম পাৰি ল'লোঁ। পাৰি লৈ সেই ডলা এখন আছেতো, তেতিয়া দিনত আকৌ জীপখনটো সেই ডলা এখনত একদম ধৰি লৈছোঁ, টানি চাইছোঁ। নহ'লে আকৌ দাঁত চাত আছে মোৰ, তেতিয়াহ'লে সেই ছিগিও মাৰিব পাৰে আৰু দূৰো হ'ল। ড্ৰাইভাৰ দি গুৰিলাই লওঁ, ড্ৰাইভাৰ দি ষ্টাৰ্ট দিয়ক।
হয় ষ্টাৰ্ট তুমি বোলে ভাইটি গৈ থাকোঁ ইঞ্জিনৰ ওচৰলৈ সিজো নিসিজো বোলে দিনৰ 2টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ গৰম উঠি আছে বাদ দিয়ক এনেকৈ তেতিয়াহ'লে সেই এছাই ক'লে জুই উঠি যাওক আগতে তিনিচুকীয়ালৈকে মানে খুদৈ গৈ আছিলোঁ বজাৰ কৰিবলৈ গাঁৱৰ মানুহবিলাকে মানে কাকো পথাৰ কি বোলে খুদৈ যাম তেতিয়া হেণ্ডেলমেনে লগাই দিয়ক তেতিয়াও হেণ্ডেলমেনেও আছিলে যে কেঁকুৰা ৰু এটাৰ ভৰাই দিলে ষ্টাৰ্ট কৰিলে সেইটোকে মই পাছদি গ'লোৱে একদম মানে উঠাই দিলোঁ আৰু মোৰ উঠিছে বোলে খবৰে নাই অলপ মানে নিচা হৈ আছে আৰু চুলাই মদ মানে 3.5 বটল খাই থোৱা মানুহ আৰু তথাপিও মোৰ চেতনা আছেতো তাৰা একদম ঘূৰিব ল'লে না ঢাপাও ঢুপাও বোকাবোৰ মাৰিলে আকৌ এই চকুত যেতিয়া পৰিলে তেতিয়াই খাই গ'ল গাড়ী ইয়াৰ পৰা মানে আহুখিনি মানে পাই গ'লগৈ আৰু শুকান আলিত পাই গ'লগৈ ওলাই গ'ল ঘৰ তেতিয়া মোৰ বোকা সোমালে কৈছোঁ পুলিচে তাৰমানে আগতেই ৰুমাল লৈ পিনি তিয়াই থৈছে পানী এইখন লগ ভাইটি বুলি হাতত দিছে তেতিয়া দুবাৰ মহালেও মুকলি পালোঁ আৰু তেতিয়া মোক বোলো ছাৰ এৰি দিয়ক এতিয়া আপোনালোক গোটেইজনে পিটিলে নহ'লে বোলে নাই পিটা নহয় হুকাহে মানে দাঙিছে হুকা দাঙিলেও বোলো আমাৰ মানুহৰ গাঁৱলীয়াত বোলো পিতা হয় বোলো দেই আপোনালোকৰ দানা ক'ব নোৱাৰে হুকা দাঙিলে পিতা হয় ঘোচা দাঙিলে ঘোচাই মৰা হয় বোলো এনেকৈ কৈছোঁ সেই ভাইটি অন্তৰত বোলে বহুত দুখ পালি তুমি সেইবোৰ নাপাবি গাত মোৱাই দিছে বোলো এতিয়াও বোলে আহি উঠক এই নমাই দিম ক'ত নামি তাৰপিছত আপোনাকে পুলিচৰ গাড়ীত লৈ আহিলে আনিলে মানে মই বোলো সেই দুমহলীয়া দোকান এই চাৰিআলি যে টাউনৰ বুলি কয় তাতে নমাই দিব তাতে নমাই দিম এনে ক'লে তাতে মানে চাই আছোঁ ময়ো ড্ৰাইভক ক'লোঁ যে দুমহলীয়া দোকান পালোঁ নমাই দিয়ক সেই তেতিয়া পুলিচ এটাই মানে হুকাটা ল'লে আৰু ড্ৰাইভাৰটোক খুজি দিলে নমাবি ইয়াত দবাই থাকে একদম কেতিয়া পোৱালে ক'বই নোৱাৰোঁ একদম থানাৰ ভিতৰতে মিলিলে মোৰ এতিয়া একদম মানে মনত খং 1 নম্বৰ মানুহ 2 নম্বৰ মান আছে আকৌ বোকাটো একদম সেইকাৰণে পইচা এজনটো চকুত বহি থাকে লিখাৰ পৰা কৈ এজনে নেকি এনেকৈ বুলি ক'লে এই মোৰ লগত যোৱা সেই এছাই ক'লে চকীখন আনিলে চকীখন একেবাৰে ভালকৈ বহি দিলোঁ নহয় আকৌ সেইকাৰণে পইচাও মনে উঠিলে আৰু কি আকৌ মোৰ লগত যোৱা সেই এছাই ক'লে এইজন মানুহ নহয় ভগৱান আমাৰ বোলে গাড়ী 3টা আগতে ফচিলে এই ল'ৰাটোৱে পাই পিনি গাড়ী উলিয়াই দিলে ইয়াক লৈ দিছোঁ এনেকৈ বুলি ক'লে তাৰপিছত মোক বোলো চাই এৰি দিয়ক মই হোটেল আছে মই মোৰ পইচা আছে মই ভাত খাওঁ আমি কোৱামগৈ নহয় বোলে ভাইটি সেয়া বোলে ছেকেণ্ড পইচা 10 টকা দিছোঁ বোলে মই বোলো আপোনালোক বন্ধ সোমাই থাকি আহিব তাৰপিছত গ'লোঁ আৰু খান মই খুন্দি ল'লোঁ ভাত কিমান হ'ব 6-7 জন হ'ব বুলি ক'লে আকৌ তাৰপৰা হ'ব দিয়ক ভাত দিয়ক তাৰপৰা আকৌ সেই ভাত দিলেহি গাড়ীলে সেই ভাতে খাই আছোঁ পুলিচে গ'লে মোকো অলপমান দি আছোঁ সেয়া বোলে অলপমান দিলেহি থাকোঁ সেই খালে তুমি খাই থাকা ভাই হ'ব বোলো মই খাই দিম এতিয়া 3বাৰ ল'লোঁ ভাত আপুনি 3বাৰ ল'লে তাৰপৰা এটাই হোটেলত গোটেই ভাত 6-7 জনৰ মানে ভাত শেষে শেষ হৈ গ'ল 3বাৰতে শেষে হ'ল হোটেললৈ কি কৈছে আপুনি মানে বনাই দিওঁ 5 মিনিট নালাগে বনাব আপুনি আৰু খাব পাৰিলে পাৰিলোঁ মানে হোটেলৰ একে যি বস্তু আছিলে একেবাৰে শেষ হৈ গ'ল মাংস নাই কিন্তু দাইলা আলুহে আছে 1 কেজিটো সেই টাইমত লাগেই মোক খুন্দাকো লাগিব শাক সৰুও লাগে চাউল 1 কেজি ঘৰতে খাইছিলোঁ মই খায়ো মই দৌ মাৰিছিলোঁ মটমৰ লগত সেই গতিকে সেইটো কাহিনী তেনেকৈ হ'ল তাৰপিছত মানে মই কৈছে আমাৰ এইটো থানাটোত মানে চুৰ আৰু ডাকুহে থওঁ ভাইটি আমাৰ কোৰ এটা আছে ফেনলি আছে ভাত বনাই থৈছে তালৈ যাওঁ এনে ক'লে মই বোলো নাযাওঁ ছাৰ তাত ভাত পানী খুৱাই পিনি ৰাতিপুৱা গাড়ী উঠাই দিম এনে ক'লে মোৰ বোলো তেতিয়াহ'লে বুঢ়া বুঢ়ী কি হ'ব বুঢ়া বুঢ়ী পইচা মানে লিখি পুহি দিছে মোৰ অটা মই আনিব কাৰণে ল'ৰাটো চুৱে মাৰিলে ডাকুৱে মাৰিলে এতিয়ালৈকে খোৱা নাই বিচাৰ খোজা কৰিব গতিকে মই মানে নাথাকিম তেওঁ পইচা ধাপ আছিলে যে টেবুলত ভৰাওকৈ পেলাই দিম টিং খুলি এতিয়া এই ভাইটি দিয়ক পইচা সেই আকৌ পাকেটত সোমাইছে টিং মাৰিছে সিমানতে সেই মানে টেটা এখন আহিছে 2 নম্বৰ চহৰ এই নাম চাই ল'ব সেইখন মানে ৰখা বুলি ক'লে পুলিচ গ'ল চাই মানে হেৰিয়ে বহী এখন ফাউণ্টেন 5 বেটি টৰ্চ লাঠিডাল লৈ পিনে ষ্টাৰ্ট বন্ধ কৰ বুলি ষ্টাৰ্ট বন্ধ কৰি দিলে বন্ধ কৰোঁতে সেই নাম লিখিলে গাড়ীৰ নম্বৰটো দিলে আকৌ গাড়ীৰ মালিকটো লিখিলে ক'ত যাব নাম চাই যাম এনেকৈ ক'লে
তাৰ পৰা মুঠতে সেই লিখিলে তেতিয়া এই ল'ৰাটোক লৈ যা য'ত মানে এই দুমহলীয়া দোকানটোত যিমান গাড়ী যাব তালৈকে নিব আৰু নেদেখালৈকে মানে লাইট মানে জ্বলাই থাকিব ষ্টাৰ্ট বন্ধ নকৰিব যদি নেদেখ লাইটো বন্ধ কৰিব ষ্টাৰ্ট কৰি ক'ত নিব যদি নিয় এইকাৰণে লিখি লৈছোঁ এনে বুলি ক'লে ড্ৰাইভাৰ একদম মানে নমস্কাৰ কৰি মোক উঠাই দিলে ড্ৰাইভাৰ ওচৰতে আহি মানে পাই দিলোঁ সেইখিনি তাৰপৰা মই আহোঁতে দেখোঁ গৈও মানে 1টা বাজি গ'ল এই বোকা চোকা চব ভুকাই গ'ল আৰু মোক ঘৰ পালোঁহি বুঢ়া খুন্দি ক'ত কি কৰিলি মই এনেকৈ নাখাওঁ পিতা তই এনেকৈয়ে মানে জীৱন যাবগৈ তোৰ এনেকৈ বোলো হ'ব দে বোলো হাত উলিয়াই থৈ দিলে খালোঁ খাই ভৰি হাত নুধুলোঁ আহিবাকে শুয়ে থাকিলোঁ এইটোৱে আছিলে আচলতে কাহিনী যিটো কাহিনী আচলতে বহুতে আৰ্মি গাড়ী ফচিছিলে মিলিটাৰী গাড়ী ফচিছিলে বুলি জানে কিন্তু আচলতে আৰ্মি মিলিটাৰী গাড়ী নাছিলে সেই গাড়ীখন আছিলে পুলিচৰ গাড়ী আৰু গোটেই কাহিনীটো আপোনালোকক বুজাই দিলে কাহিনী আৰু যথেষ্ট আছে হয়তো সকলোবোৰ কাহিনী শুনাই দিবলৈ অলপ অসুবিধা হৈছে যদিহে আপোনালোকে ভাল পায় কমেণ্ট কৰিব মই তেতিয়া আৰু বহুতো কাহিনী আছে সেই কাহিনীখিনিও অলপ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিম